Hello, friend. মামা দুজনী ওলালো এফালে আজি কিন্তু গাহৰি আনিব নাযাওঁ আকৌ আহা এইখন দেখিছেনে এইখন বিদ্যালয়তে মই মেট্ৰিক পাছ কৰি গৈছিলোঁ আপোনালোকে কিমান চনত কৰি গৈছে বাৰু এইফালে আহি দূৰপাঙত পাই গ'লোহি আৰু ফাৰ্মাচীত সোমাই মোৰ কাৰণে এটা ক্ৰীম লৈ ল'লোঁ মোৰ মুখত হালমন ওলোৱা দেখি নাভাবিব আকৌ মই প্ৰেমত পৰিছোঁ বুলি এই আপেণ্ডম প্লাষ্টাৰ লৈ আহিলোঁ যি টি ক্ৰীম হোৱা দেখি ওলাই গৈছে আৰু Oh my god. আজি যিহেতু বৃহস্পতিবাৰ আছিলে সেইকাৰণে বজাৰ চাইডে গুচি আহিলোঁ আৰু এই আমাক পাণ ল'ব কাৰণে ক'লো তাৰ পাছত বহুত হেন চেহেৰাটো আপোনালোকক দেখুৱালোঁ Oh my god. মাক আকৌ ল'ব লাগে শাক মই কিন্তু শাকটো ইমান পচন্দ নকৰোঁ তথাপি মাই লৈ ল'লে আৰু তাৰ পাছত আমি যাবলৈ ধৰিলোঁ আৰু আহি এয়া দেখিছেনে এইখনত সোমালোঁ মাক বোলে ব্লাউজ লাগে Oh my god. যিহে গৰম পৰিছে এইকেইটা দিন সেইকাৰণে বোলে হাত কটা ব্লাউজ লাগে এয়া হাত কটা ব্লাউজ লৈ লৈছে আৰু মাই তাৰ পাছত ক'লো ময়ো লৈ লোৱা আৰু কিনো কৰিবা এয়া দেখিছেনে মাৰ লগৰ এজন পালোঁ Oh my god. ভণ্টি যিহেতু অহা নাছিল তাইৰ কাৰণে বোলে লাগে মিঠাই বাৰে বাৰে কৈ পঠিয়াইছে সেইকাৰণে ময়ো আগবাঢ়িলোঁ এয়া চাহ খাবৰ কাৰণে ময়ো মিঠাই লৈ ল'লোঁ আজি যিহেতু 15 আগষ্টৰ দেখিছেই নহয় এইফালে আৰু এয়া আমি লোৱা বস্তুখিনি এই ডিগ্গিতে ভৰাই ল'লোঁ আৰু Oh my god. তাৰ পাছত অৱশেষত ঘৰলৈ আহিলোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ লংকৈ যদি চাব বিচাৰিছে কমেণ্ট এটা কৰি জনাব এয়া অৱশেষত আহি মই ঘৰ পাই গ'লোহি